নমস্কাৰ বন্ধুসকল, সোশ্যাল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনে কেইজনমান অভিনেতাৰ বিষয়ে ক'ম যিকেইজনৰ বয়স বহুত বেছি, কিন্তু এই বয়সতো কম বয়সৰ এক্ট্ৰেছৰ লগত ৰোমান্স কৰা দেখা যায়, যিকেইজনী নিজৰ জীয়েকৰ বয়সৰ। প্ৰথমতেই আছে ৰজনীকান্ত। ৰজনীকান্ত 68 বছৰীয়া হ'ল, কিন্তু এতিয়াও তেওঁৰ ষ্টাৰডম কমি যোৱা নাই। আজিও তেওঁৰ ফিল্মবোৰে কোটি টকীয়া ইনকাম কৰে আৰু তেওঁৰ ফিল্মবোৰ হিট হ'বলৈ হ'লে তেওঁৰ নামেই যথেষ্ট। ৰজনীকান্তে কেইবাজনীও কম বয়সীয়া এক্ট্ৰেছৰ লগত ৰোমান্স কৰিছে। 2 নম্বৰত আছে নাগাৰ্জুন। চাউথৰ এইজন দিগ্গজ অভিনেতাই 60 বছৰ বয়সত 20 পৰা 25 বছৰীয়া এক্ট্ৰেছৰ লগত ৰোমান্স কৰা দেখা যায়। এওঁৰ ষ্টাৰডম এতিয়াও বহুত বেছি। 3 নম্বৰত আছে চিৰঞ্জীৱী। চাউথৰ এইজন দিগ্গজ অভিনেতা 64 বছৰীয়া হ'ল। এওঁৰ ফিল্মবোৰ এতিয়াও মানুহে বহুত ভাল পায়। আহিব লগা ফিল্মবোৰত কম বয়সৰ এক্ট্ৰেছৰ লগতেই দেখা পোৱা যাব। 4 নম্বৰত আছে ছলমান খান। এইজন বলিউডৰ বিখ্যাত এক্টৰৰ বয়স 53 বছৰ হ'ল যদিও আজিও তেওঁৰ ষ্টাৰডম গোটেই দেশতেই আছে। তেওঁৰ ফিল্মবোৰতো কম বয়সীয়া এক্ট্ৰেছ দেখা পোৱা যায়। 5 নম্বৰত আছে অক্ষয় কুমাৰ। কোটি টকীয়া ইনকাম কৰা বলিউডৰ এজন বিখ্যাত এক্টৰ। এওঁৰ ফিল্মবোৰতো কম বয়সীয়া এক্ট্ৰেছ দেখা পোৱা যায়।